মোৰ যে গৰু ছাগলীৰ কাৰণে খুব মৰম, সেইটো ঘৰৰ মানুহে গম পায়। সেইটো ভাবিয়ে দেউতাই মোক ছাগলী দুজনী দি পঠাইছিলে। তাইৰ আজি ৰাতিপুৱাই মানে বাচ্ছা এটা জন্ম দিলে কি হ'বনো, বাচ্ছাটো চকুৱে মেলিব পৰা নাই এতিয়া, শৌচটো কৰা দূৰৰে কথা। মানে এতিয়া মোক দেখিয়ে প্ৰথমতে ভয় লাগি গৈছিল। মই ভাবিছোঁ কি হ'ল এইটো, কি মানে দেখিছেনে, মই খুৱাই দিব লগা হৈছে। একো নাই বাৰু, মই কষ্ট কৰিব পাৰিম এইখিনি তাইৰ কাৰণে, কিন্তু মানে থাকিলেও হ'ল আৰু। মোৰ মৰম বহুত এনেকুৱা মানে ছাগলী বা কিবা। আৰু এয়া লোকেল কুকুৰা আনিছিলোঁ, ভাবিছিলোঁ ক্ষুদ্ৰ ব্যৱসায়ী আমি আৰম্ভ কৰি দিম আৰু এনেই ঘৰত থাকিনো কি কৰিম, ইহঁতৰ লগত ব্যস্ত হৈ থাকিলে মনটো অলপ ভাল লাগিব। কিন্তু উপায় নোহোৱা বুলিয়ে ক'ব লাগিব। দুজনী নিলে, কি নিলে ধৰিবই নোৱাৰিলোঁ মানে। কুকুৰে নিলে নে নেউলে নিলে ধৰিবই নোৱাৰিলোঁ। তাৰপিছত এনেকৈ চলিব লাগিব দিয়ক আৰু। মোৰ যে গৰু ছাগলীৰ কাৰণে খুব মৰম, সেইটো ঘৰৰ মানুহে গম পায়। সেইটো ভাবিয়ে দেউতাই মোক ছাগলী দুজনী দি পঠাইছিলে। তাইৰ আজি ৰাতিপুৱাই মানে বাচ্ছা এটা জন্ম দিলে কি হ'বনো, বাচ্ছাটো চকুৱে মেলিব পৰা নাই এতিয়া, শৌচটো কৰা দূৰৰে কথা। মানে এতিয়া মোক দেখিয়ে প্ৰথমতে ভয় লাগি গৈছিল। মই ভাবিছোঁ কি হ'ল এইটো, কি মানে দেখিছেনে, মই খুৱাই দিব লগা হৈছে। একো নাই বাৰু, মই কষ্ট কৰিব পাৰিম এইখিনি তাইৰ কাৰণে, কিন্তু মানে থাকিলেও হ'ল আৰু। মোৰ মৰম বহুত এনেকুৱা মানে ছাগলী বা কিবা। আৰু এয়া লোকেল কুকুৰা আনিছিলোঁ, ভাবিছিলোঁ ক্ষুদ্ৰ ব্যৱসায়ী আমি আৰম্ভ কৰি দিম আৰু এনেই ঘৰত থাকিনো কি কৰিম, ইহঁতৰ লগত ব্যস্ত হৈ থাকিলে মনটো অলপ ভাল লাগিব। কিন্তু উপায় নোহোৱা বুলিয়ে ক'ব লাগিব। দুজনী নিলে, কি নিলে ধৰিবই নোৱাৰিলোঁ মানে। কুকুৰে নিলে নে নেউলে নিলে ধৰিবই নোৱাৰিলোঁ। তাৰপিছত এনেকৈ চলিব লাগিব দিয়ক আৰু, উপায়তো নাই। বাই বাই।